নমস্কাৰ, মই হৰিতাই সকলোকে ৰাসৰ শুভেচ্ছা জনাই মোৰ অন্য এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক দামোদৰ ধাম পাণ্ডোলাৰ ৰাস মহোৎসৱ। সকলোৱে নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ দেখাই আছে, ময়ো দেখাম পিছলৈ। কিন্তু আজি মই আহিছোঁ আমাৰ গাঁৱতকৈ, গাঁও মানে ওচৰতে আৰু আমাৰ ওচৰৰ গাঁও এখনত মানে চলি আছে ৰাস মহোৎসৱ। মই আজি আপোনালোকক তাৰে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখুৱাই আছোঁ নলবাৰী টাউনৰ দৰে একে ৰাস হয়, কিন্তু মূৰ্তি কম থাকে আমাৰ ইয়াৰেখনত। এয়া হৈছে দামোদৰ ধাম পাণ্ডোলা, আমি সত্ৰ বুলি কওঁ। সত্ৰ বজাৰত এয়া আছে, ৰাসখন চলি আছে। ময়ো দেখি পোৱা নাছিলোঁ, নলবাৰীতে ৰাস দেখিছোঁ আৰু যোৱাবেলি এখন বেলেগ ৰাসো দেখিলোঁ, কিন্তু এইখন ৰাস দেখি পোৱা নাছিলোঁ। সেইবাবে ময়ো চাবলৈ আহিলোঁ আৰু আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে আমাৰ ওচৰত চলি থকা ৰাসখন, দামোদৰ ধাম পাণ্ডোলাত চলি আছে। এতিয়া অকণমান কথা পাতি লওঁ। বৰদেউতা নমস্কাৰ। নমস্কাৰ। এই ৰাসখনৰ কিমান বছৰ চলি আছে? এতিয়ালৈ মানে 72 বছৰ অতিক্ৰম কৰিলে। এই বছৰেৰে ধৰি অহা 75 বছৰৰ আমি হীৰক জয়ন্তী খুব ৰাইজৰ উৎসাহ উদ্দীপনাৰে পালন কৰিবলৈ আগবাঢ়িম। সম্পূৰ্ণ ৰাইজৰ আমি সহযোগিতা বিচাৰিম। গতিকে এই ৰাসৰ জৰিয়তে অহা আগন্তুক হ'বলগীয়া হীৰক জয়ন্তী বৰ্ষত সকলোৰে সহযোগিতা কামনা কৰিছোঁ। কেইদিনীয়াকৈ হয় এই ৰাস মহোৎসৱ? এতিয়া বৰ্তমান আমাৰ 6 দিনীয়া কাৰ্যসূচীৰে এইবাৰ উদযাপন কৰা হৈছে। আগতেও কেতিয়াবা 8 দিনীয়া, যোৱা বছৰ আমি 8 দিনীয়াকৈ কৰিছিলোঁ। এই ৰাইজৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখি বা বিভিন্ন ধৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেতিয়াবা হয়তো আমি 4 দিনীয়া 5 দিনীয়া অনুষ্ঠান কৰি আহিছোঁ। এইটো মই ভিডিঅ' আকাৰে দিব পাৰিম? দিবা, তোমাৰ সম্পূৰ্ণ প্ৰচাৰ হওক। ঠিক আছে। ঘূৰি পকি ৰাসখন চালোঁ, আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আহিছোঁ খোৱা বস্তু চাবলৈ। ইয়াত চাওক, হৰেক ৰকমৰ মিঠাই। পূজা বুলি ক'লে আৰু এয়াই মনলৈ আহে, ৰাস পূজা এয়াই মনলৈ আহে আৰু। এতিয়া আকৌ চাবলৈ আহিলোঁ ৰাসৰ প্ৰতিমা। আৰু মোৰ ৰাস বুলি ক'লে এটাই ভয় লাগে, এতিয়া আপোনালোকক দেখুৱাই আছোঁ। আৰম্ভণিতেও দেখুৱাইছিলোঁ আৰু এইটোৱে মোৰ আটাইতকৈ ভয় লাগে। ইয়াত চাওকচোন, পুতনা ৰাক্ষসী, ভয় লাগে দেই।